মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আকৌ স্বাগতম জনাইছোঁ ছচিয়লজিৰ আন এটা বিষয় লৈ। আজি আমি পঢ়িম ঔপনিৱেশিক কালত জাতি ব্যৱস্থাৰ পৰিৱৰ্তন। এই টপিকটো একেবাৰে ইম্পৰ্টেণ্ট হয়, কিয়নো এই টপিকৰ পৰা ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰত বহুকেইটা প্ৰশ্ন আহিছে, সেইকাৰণে তোমালোকে মনোযোগ দিবা। এতিয়া আহোঁ প্ৰশ্নটোলৈ, অৰ্থাৎ এই পাঠটোৰ পৰানো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে পৰীক্ষাত। ঠিক আছে, ভাৰতীয় জাতি সংস্থাত ঔপনিৱেশিকতাবাদৰ প্ৰভাৱ উল্লেখ কৰা। এইটো হ'ল এটা প্ৰশ্ন, বা এই প্ৰশ্নটোকে আন এটা প্ৰকাৰে আহে। আমি চাই লওঁ আহা কেনেকুৱা ধৰণৰ প্ৰশ্নটো আহে। সেইটো হ'ল ঔপনিৱেশিকতাবাদে জাতি ব্যৱস্থাত কি পৰিৱৰ্তন আনিছিল। অৰ্থাৎ এই দুই ধৰণৰ প্ৰশ্ন আহে, কিন্তু এই দুটা প্ৰশ্ন বেলেগ বেলেগ হ'লেও ইয়াৰ কিন্তু উত্তৰ একেটাই, সেইকাৰণে তোমালোকে বিমূৰত নপৰিবা। এতিয়া চাওঁ আহা যে ঔপনিৱেশিক কাল কি, অৰ্থাৎ কোনখিনি কালক আমি ঔপনিৱেশিক কাল কওঁ ভাৰতীয় বুৰঞ্জীত। এতিয়া ভাৰতৰ বুৰঞ্জীত আমি যেতিয়া ঔপনিৱেশিক কাল কওঁ, আমি ঘাইকৈ কি বুজোঁ? ব্ৰিটিছ শাসন কালৰ কথাকে আমি বুজোঁ। অৰ্থাৎ ব্ৰিটিছে যেতিয়া মোগলৰ পৰা শাসনভাৰ গ্ৰহণ কৰিছিল ভাৰতবৰ্ষৰ, সেই কালখিনিকে আমি কি কওঁ? ঔপনিৱেশিক কাল। আমি জানো যে ব্ৰিটিছ প্ৰথম অহা নাছিল, তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী হিচাপে আহিছিল, আৰু কালক্ৰমত তেওঁলোকে বেহা বেপাৰ বাদ দি পেলাই ভাৰতৰ শাসনভাৰ তেওঁলোকৰ অধিকাৰ কৰিলে, আৰু ভাৰতত তেওঁলোকৰ ঔপনিৱেশিক শাসন স্থাপন কৰিলে। ঔপনিৱেশিক কাল বুলিলে আমি 1800 চনৰ পৰা 1947 চনৰ কালছোৱাৰ সময়খিনিকে বুজোঁ। এতিয়া এই শাসন কালছোৱাত জাতি ব্যৱস্থাত কি পৰিৱৰ্তন হ'ল, এই সম্বন্ধে বিভিন্ন পণ্ডিতে বিভিন্ন মত গ্ৰহণ কৰিছে। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে যে বৰ্তমানৰ জাতি ব্যৱস্থাৰ ৰূপটো প্ৰাচীন ভাৰতীয় পৰম্পৰাতকৈ ঔপনিৱেশিক কালছোৱাৰহে ফল। অৰ্থাৎ ঔপনিৱেশিক কালছোৱাৰ যিটো জাতি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছিল, সেই পৰিৱৰ্তনখিনিহে আমি বৰ্তমান দেখা পাই আছোঁ। পুৰণা জাতি ব্যৱস্থাটো বৰ্তমান নাই। ব্ৰিটিছসকলে এইটো অনুভৱ কৰিছিল যে ভাৰতবৰ্ষক যদি সুচাৰুৰূপে শাসন কৰিবলগীয়া হয়, তেন্তে ভাৰতবৰ্ষৰ লগত জড়িত জাতি ব্যৱস্থাৰ যিটো জটিলতা বা গাঁথনি, সেইটো তেওঁলোকে বুজি পাব লাগিব। আৰু এই বুজি পোৱাৰ চেষ্টাতে তেওঁলোকে নানা ধৰণৰ হস্তক্ষেপ জাতি ব্যৱস্থাত কৰিছিল। এতিয়া কি কৰিছিল আমি চাই লওঁ আহা। 1 নম্বৰ হস্তক্ষেপটো হ'ল যে ব্ৰিটিছসকলে সমগ্ৰ দেশৰ জনজাতি আৰু জাতিৰ প্ৰথা আৰু চাল চলন সম্পৰ্কে প্ৰতিবেদন আৰু জৰীপ কৰিছিল। এজন ব্ৰিটিছ বিষয়া, তেওঁৰ নাম হ'ল হাৰবাৰ্ট ৰিজলি। তেওঁৰ তত্ত্বাৱধানতেই 1901 চনৰ লোকপিয়লত জাতিৰ সামাজিক বিন্যাসৰ তথ্য সংগ্ৰহ কৰা হৈছিল, আৰু ক্ৰম অনুসৰি জাতিৰ স্থান লিপিবদ্ধ কৰা হৈছিল। এই প্ৰক্ৰিয়াত বিভিন্ন জাতিৰ প্ৰতিনিধিয়ে লোকপিয়ল আয়ুক্তলৈ এইটো আবেদন কৰিছিল যাতে তেওঁলোকৰ জাতিৰ স্থান এই ক্ৰমত যাতে উচ্চ হিচাপে দেখুওৱা হয়। অৰ্থাৎ চৰকাৰী নথিপত্ৰত বিভিন্ন জাতিৰ প্ৰতিনিধিয়ে তেওঁলোকৰ জাতিক উচ্চ স্থান দিবলৈ এটা যুঁজা কৰিছিল। মুঠতে পণ্ডিতসকলে এইটো অনুভৱ কৰে যে জাতি গণনা কৰাৰ এনেধৰণৰ প্ৰত্যক্ষ প্ৰচেষ্টা আৰু চৰকাৰীভাৱে জাতি পৰিস্থিতি টোকা তৈয়াৰ কৰা কাৰ্যই জাতি সংস্থাকে সলনি কৰি পেলাইছিল। এতিয়া আমি 2 নম্বৰটো চাওঁ আহা। 2 নম্বৰটো হ'ল ব্ৰিটিছে প্ৰণয়ন কৰা মাটিৰ খাজানা বন্দবস্তি আৰু আন আইনসমূহে উচ্চ জাতিৰ প্ৰথাগত অধিকাৰক স্বীকৃতি প্ৰদান কৰিছিল, আৰু তেওঁলোককেই মাটিৰ মালিক ৰূপে গ্ৰহণ কৰা হৈছিল। ইতিমধ্যেই ব্ৰিটিছসকলে ভাৰতবৰ্ষত উচ্চ জাতিসমূহক চিনাক্ত কৰি ল'লে, আৰু বিভাজন আৰু শাসন নীতি হিচাপে উচ্চ জাতিসমূহক বেছি সুবিধা প্ৰদান কৰিলে। তাৰ এটা উদাহৰণ কি? ভূমিৰ মালিকীস্বত্ব প্ৰদান। ভূমিৰ মালিকীস্বত্ব কাক দিলে? উচ্চ জাতিসমূহকহে দিলে, নিম্ন জাতিসমূহক বঞ্চিত কৰি ৰাখিলে। এতিয়া আমি 3 নম্বৰ পইণ্টটো চাওঁ আহা। 3 নম্বৰ পইণ্টটো কি? যে 3 নম্বৰ পইণ্টটো হ'ল ব্ৰিটিছ শাসনৰ শেষৰ ফালে অৱহেলিত শ্ৰেণীৰ কল্যাণৰ বাবে ব্ৰিটিছসকলে কিছুমান কাম কৰিছিল।
অৱহেলিত শ্ৰেণী মানে কি? পিছপৰা জাতি আৰু জনজাতিসমূহ। অৰ্থাৎ ব্ৰিটিছ শাসনৰ প্ৰথমছোৱা কালত উচ্চ জাতি বা শ্ৰেণীসকলৰ কাৰণে ব্ৰিটিছসকলে কাম কৰিছিল আৰু ব্ৰিটিছ শাসনৰ শেষৰ ফালে সমাজৰ নিম্ন শ্ৰেণী বা অৱহেলিত শ্ৰেণীসকলৰ কাৰণে কাম কৰিছিল। ভাৰত চৰকাৰ অধিনিয়ম 1935ত সমাজৰ নিম্ন স্তৰ আৰু বৈষম্যৰ বলি হোৱা কিছুমান জাতি আৰু জনজাতিক বিশেষ সা সুবিধা প্ৰদান কৰাৰ বাবে এখন তালিকা প্ৰস্তুত কৰা হৈছিল। এই তালিকাখনত ভাৰতবৰ্ষৰ অনুন্নত বা পিছপৰা জাতি আৰু জনজাতিসমূহক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু তেওঁলোকৰ কাৰণে কিছুমান সা সুবিধা প্ৰদান কৰাৰো ব্যৱস্থা কৰা হৈছিল। এই তালিকা বা অনুসূচীত অন্তৰ্ভুক্ত জাতি বা জনজাতিসমূহকে আমি বৰ্তমান অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি বুলি জানো। আলোচনাৰ পৰা আমি এইটো গম পালোঁ যে ব্ৰিটিছ শাসনৰ সময়ত জাতি ব্যৱস্থাত তেওঁলোকে নানা পৰিৱৰ্তন সংঘটিত কৰিছিল আৰু এই পৰিৱৰ্তনৰ ধাৰাটো স্বাধীনতাৰ পিছতো আমি দেখিবলৈ পাওঁ। তেন্তে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আমি ইয়াতেই সমাপ্ত কৰোঁ। ধন্যবাদ।